हेलो गाइस সকলো ভালে আছে নহয় মোৰো ভালে আজি মই এটা ৰেচিপি লৈছো ৰেচিপি বুলি নহয় মানে কি ৰান্ধিলো নাই দেখাই যাম কাৰণ মোক কমেন্ট কৰিছে যে ৰন্ধা দেখাবচোন সেইকাৰণে বলো ভাবিলো আপোনালোকক মই ৰন্ধা দেখাও আজি আজি মই লৈ আহিছো বন্ধাকবি মাছৰ খাৰ বহুতে হয়তো খাবও পাৰে খাই নাপাবও পাৰে মই বলো আপোনালোকক শেয়াৰ কৰো ঠিক আছে বলক তেন্তে মই দেখাই যাম আপোনালোকক বন্ধাকবি মই অলপ সৰু চাই লৈছো কাৰণ আমাৰ মানুহ কম দেউতা আৰু মইহে খাওঁ হাজবেণ্ডে নাখায় যেহেতু বলক কাটি লওঁ এতিয়া মই বন্ধাকবিটো বন্ধাকবিখিনি কটা হৈ গ'ল এতিয়া আদা নহৰু অলপ থেতেলিয়াই ল'ম এতিয়া কেৰাহীটো পাতি ল'ম বন্ধাকবিখিনি দি দিওঁ এতিয়া দিম খাৰ কলা খাৰ ব্যৱহাৰ কৰিছোঁ মই আচলতে কলা খাৰহে খাবলৈ ভাল লাগে এতিয়া দিম সোৱাদ অনুসৰি নিমখ অলপমান লৰাই মই এতিয়া ঢাকন মাৰি থম মিডিয়াম ফ্লেমত অকমান সময়ৰ কাৰণে এতিয়া ইয়াত দিলে থোৱা আদা নহৰুখিনি দি দিম আৰু অলপ সময় ঢাকি ৰাখিম এয়া চাওক ইমান ধুনীয়া কালাৰ হৈছে খাৰৰ একদম খাৰ দিয়া কালাৰটো ধুনীয়া হৈছে হালধি ব্যৱহাৰ কৰিব নালাগে কাৰণ হালধি দিলে খাৰৰ সোৱাদটো একেবাৰে নাইকিয়া হৈ যায় অলপমান জালুকৰ গুড়ি দিম ইয়াত অলপমান পানী দিম সেইফালে এতিয়া মই ভেন্দি ভাজি ঢাকন মাৰি দিম বন্ধাকবিখিনি অলৰেডি হৈছে সিজিলে বহুতখিনি এতিয়া মই মাছ দিম ইয়াত সৰু ভাঙন মাছ লোকেল সৰু মাছটো খাবলৈ বৰ ভাল লাগে এতিয়া অলপ টাইম ঢাকন মাৰি দিম ভেন্দিখিনিও ভজা হৈ গ'ল এইখিনি হৈ গ'ল এতিয়া ৰেডি এতিয়া বন্ধাকবি মাছৰ খাৰ দেখিব বহুত ভাল লাগিছে খাবও ভাল লাগে কিছুমানে খাবলৈ বেয়া পাবও পাৰে কিন্তু খাই চাব ট্ৰাই কৰিব তেতিয়াহে গম পাব যে কেনেকুৱা লাগে খালেহে গম পাব মই কিন্তু খাই বহুত ভাল পাওঁ এইয়া এতিয়া হাজবেণ্ডৰ কাৰণে অলপ দাইল বহাই ল'ম দাইলখিনি দি বিলাহী কাটি দিছোঁ ইটো সাইডে ভাতটো বহাই দিছোঁ আমি মাছ একা ভাতহে খাওঁ কাৰণ দেউতাই মাছ একা ভাতহে খায় কুকাৰৰ ভাতটো নাখায় ভাতটো হোৱালৈ এতিয়া মই চাটনিটো ৰেডি কৰি ল'ম এতিয়া মই চাটনিৰ কাৰণে শাক ছিগিব আহিছোঁ শাক দেখাই আছোঁ মই
পালেং শাক ছিগিম এতিয়া। বেছি নাই, আছে আৰু অলপ অলপ। এইটো ছিজনতো নহয়, তেও যে হৈছে। এইয়া দেখিছেনে, তাৰ মাজে মাজে খুতুৰা শাকো হৈছে। এতিয়া ছিগি ল'ম এতিয়া। ছিগি হৈ গ'ল। এয়া চাটনিৰ কাৰণে ইমানখিনি নালাগে, অলপেই হ'ব, সেইকাৰণে বেছি ছিগা নাই। চাই লওক, ধনিয়াখিনি ফুলিয়ে গ'লগৈ। মানিমুনি হৈছে এইখিনি। এতিয়া বিলাহী, কণ বিলাহী সেইয়া পকিছে। সেইয়া এইটো আকৌ জলকীয়াটো চাওকচোন, গছজোপা ইমান অকণমান, তাতে জলকীয়া এটা লাগিছে মাত্ৰ। এইকেইটা কলি মাৰিছে, কিন্তু ৰয় নে নৰয় আৰু। এতিয়া চাটনি ৰেডি কৰিম। এইখিনি মই ধুই কৰি ল'লোঁ। এফুটা নহৰু আৰু অলপ আদা লৈ লৈছোঁ, লগতে জলকীয়া দুটাও ল'ম। এতিয়া মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। চাটনি ৰেডি হৈ গ'ল। কালাৰটো কি ধুনীয়া লাগিছে, গ্ৰীণ গ্ৰীণ। খাবও কিন্তু বঢ়িয়া লাগে দেই, খাবলৈও ভাল লাগে চাটনিটো। চাটনি ৰেডি হৈ গ'ল। এতিয়া ভাতটো মাৰ কাঢ়ি লওঁ। ভাতটো অলৰেডি হৈ গৈছে, সেইয়া। এতিয়া ঠিক আছে, মই দেখাই গৈ থাকিম বাৰু। মই মাৰ কাঢ়ি লওঁ ভাতটো। ৰন্ধা হৈ গ'ল। এয়া বন্ধাকবি খাৰ লগত ভেন্দি ভাজি, বেহুৱা চাটনি আৰু ভাত খাই আচাৰ। লওঁ। দেউতা এফালে ভাত খাই আছে। ভাতকেইটা খাই লওঁ এতিয়া। দুপৰীয়া আহাৰ 1:30 বাজিল। খাই লওঁ। খাই বৈ এতিয়া আজৰি হ'লোঁ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। ভিডিঅ'টো কেনেকুৱা পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো প্ৰেছ কৰিব নাপাহৰিব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই যায়। ঠিক আছে, আজিলৈ বাই বাই।